So hey guys, what's up everybody? মোৰ নাম বিশ্বকৰ্ণ বৰা আৰু বৰ্তমান মই আছো তেজপুৰৰ কলিয়াভূমত ব্ৰিজৰ তলত আৰু ইয়াত আমি লগৰ 5 জন আহিছো। আমি ইয়াতে আজি সানসেট এনজয় কৰিবৰ কাৰণে আহিছো ইভিনিঙত আৰু ইয়াৰ পৰা গৈ পেলাই আমি কাজিৰঙাত আজি ৰাতি ডিনাৰ কৰিম। নাথাকো গুচি যাম কাজিৰঙাৰ পৰা ৰাতি ডিনাৰ কৰাকৈ যাম। সো আপোনালোক থাকক আৰু ব্লগটো এনজয় কৰক আৰু এতিয়া বৰ্তমান কলিয়াভূমৰ ব্ৰিজৰ তলৰ সানসেট এনজয় কৰক। আৰু বৰ্তমান বেয়া নাপাব, মোৰ মাতটো বহি আছে, চৰ্দি লাগি আছে, মাতটো এনেকুৱা আহিছে। সো বলক এতিয়া কলিয়াভূমৰ ব্ৰিজৰ তলৰ সানসেট এনজয় কৰোঁ। এতিয়া আমি মানদুদি এছকে ৰিজৰ্টত আছোঁ মোৰ লগৰকেইটাৰ সৈতে আৰু আমাৰ যোৱা প্লেনিং বেলেগত আছিলে, বেলেগত গৈছিলোঁ তাত, কিন্তু তাতে আমাৰ খোৱাটো নহ'ল, সেইটো কাৰণে তাৰপৰা গুচি আহিলোঁ। এতিয়া আমি মানদুত সোমাইছোঁহি আৰু বলক মানদুত ডিনাৰ কৰোঁ। ইয়াতে আপোনাৰ দিনৰ ভিউটো বেছি ভাল হয় ৰাতিতকৈ, কিন্তু আমাৰ কোনো প্লেন নাই, ছাডেন প্লেনত আহিছোঁ, সেইটো কাৰণে ৰাতি আহি যাবলগীয়া হ'ল ডিনাৰ কৰিবৰ কাৰণে। তো বৰ্তমান কুলদীপ আৰু মই ইয়াতে ফটো উঠিবৰ কাৰণে ভাল লোকেশ্যন বিচাৰি আছোঁ, লোকেশ্যন বিচাৰি ফটো উঠি আছোঁ। তাৰপিছত কুলদীপ ফটো উঠিবৰ কাৰণে লোকেশ্যন বিচাৰি আছে, পাইছোঁ লোকেশ্যন, ফটো উঠিছোঁ ভাল আৰু ফটোবিলাক আপুনি ইনষ্টাগ্ৰামত পাব। ইনষ্টাগ্ৰামৰ একাউণ্ট মই তলত দি দিম, ইনষ্টাগ্ৰামৰ একাউণ্টৰ লিংক, আৰু কুলদীপৰ ইনষ্টাগ্ৰামৰ একাউণ্টৰ লিংক মই তলত দি দিম, চাব তাৰ ফটো। সেই প'ষ্ট কৰে নকৰে ঠিক নাই, কাৰণ মানুহটো আধা পাগল আছেতো, চাইকো আছে ন, সি প'ষ্ট কৰিব পাৰে নকৰিব পাৰে, কিন্তু মই প'ষ্ট কৰিম, মোৰ ফটো পাব আপুনি। আৰু ইয়াতে আমি ৰেষ্টুৰেণ্টত গ'লোঁ, বাকী মোৰ লগৰ 3টা ৰেষ্টুৰেণ্টত বহি আছে ইয়াৰ মানদুৰ, আৰু ৰেষ্টুৰেণ্টত অৰ্ডাৰ দিলোঁ। অৰ্ডাৰ দি পেলাই ভাবিছোঁ অৰ্ডাৰটো আহে মানে আমি এখন ঘূৰি চাওঁ কিমান ধুনীয়া হয় মানদুখন, কি আছে। বৰ্তমান এটা কথা বেয়া হয়, আমি ৰাতি আহিছোঁ কাৰণে আমি ইয়াতে ভালকৈ ধৰিব পৰা নাই। দিনত ফটো দেখিছোঁ বহুত ধুনীয়া হয় মানদুখন, কিন্তু ৰাতি আমাৰ ইমান এটা ফাইদা নহ'ল। কিন্তু এটা কথা, আমি ইয়াতে জেগা চাম বুলি বা তেনেকৈ অহা নাই, আমি ফটো উঠিম বুলি। আমি ইয়াতে জাষ্ট ডিনাৰ কৰিবৰ কাৰণে আহিছোঁ ৰাতি। আমি আহিছিলোঁ ঘৰৰ পৰা ওলাই পেলাই 2:30 ঘৰৰ পৰা ওলাই আহিছোঁ আমি। আহি পেলাই ফাৰ্ষ্ট আমি ছানছেট চালোঁ কলিয়াভূমৰ দলঙৰ তলত, আপুনি দেখিছেই। ছানছেট চাই পেলাই আমি ভাবিছোঁ ডিনাৰটো, যোনটো আমি কৈছোঁ প্লেন এটা কেঞ্চেল হ'ল বুলি। আমাৰ ডিনাৰ কৰা প্লেনিং আছিলে আপোনাৰ কি আছিল কুলদীপ? নহয় চাওপাল নহয়, তাৰপিছত যে কাজিৰঙা কাজিৰঙা অৰ্কিড ৰিজৰ্টত আমি ডিনাৰ কৰিম বুলি ভাবিছিলোঁ। মাজতে আপোনাৰ ডিম্পুদাৰ যোনটো ব্লগ আহিছিল আপুনি দেখিছিলে, তাত আপোনাৰ ডিম্পুদাই 25 বিধ বস্তু লৈ পেলাই আমাৰ অসমৰ চবতকৈ ডাঙৰ থালি হয় যোনখন, 25 বিধ আপোনাৰ আইটেম লৈ ডিনাৰ কৰিছিলে আৰু তাতে লাঞ্চ কৰিছিলে। আমি ভাবিছিলোঁ ৰাতি যাম, তাতে আপোনাৰ ডিনাৰ কৰিমগৈ বহুত ধুনীয়াকৈ লগৰকেইটা, সেইটো প্লেনিঙত আহিছিলোঁ আমি। কিন্তু আমাৰ লাক বেয়া, আপোনাৰ সেই আইটেমটো আপোনাৰ ৰাতি পোৱা নাযায়। আপুনিও আহিলেও মই এতিয়া কৈ দিছোঁ, আপুনি যদি সেই লাঞ্চ যদি কৰিব আহে তেন্তে সেইটো ডিনাৰ নহয়, লাঞ্চ হয়। আপুনি যদি কৰিব আহে তেন্তে আপুনি 3টা বজাৰ আগত আহিব লাগিব। 3টা বজালৈকে টাইম থাকে তাত, সেইটো আপোনাৰ সেই আইটেমটো 25 বিধ আইটেম পোৱাত লাঞ্চ কৰাৰ। 3টা বজাৰ পিছত আহিলে আপুনি সেইটো নাপাব। আৰু বৰ্তমান ৰাতি আপোনাৰ পিছবেলা আহিলে এটা ভাল হ'ব, ৰাতি আহিলে আপোনাৰ তাতে প্ৰগ্ৰাম চলি আছে ৰাতি। এতিয়া আপোনাৰ টোটেল 26 বিধ নৃত্য দেখুওৱা যায় আমাৰ অসমৰ বুলি নাপায়, নৰ্থ ইষ্টৰ জনজাতীয় লোকেল নৃত্য, যিটো ডেইলি হয়, সদায় হয়। আৰু আপোনাৰ টিকেট এণ্ট্ৰি আছিলে পাৰ পাৰ্চন 200 টকা ৰাতি, আৰু দিনত হ'ল পাৰ পাৰ্চন 70 টকা। চ' আমি এতিয়া নৃত্য চাম বুলি অহা নাছিলোঁ, তেনেকৈ এনজয় কৰিম বুলি সেইটো আমি প্লেনিং কৰি অহা নাছিলোঁ, সেইটো কাৰণে আমি এতিয়া নোসোমালোঁ। যিটো আমাৰ গোটেইসোপাই ভোক লাগি আছে, দুপৰীয়া ঘৰৰ পৰা একো নোখোৱাকৈ আহিছোঁ, দিনটো ঘূৰিছোঁ পকিছোঁ, ছানছেট চালোঁ, সেইটো কাৰণে আমি ডাইৰেক্ট তাৰপৰা ওলাই পেলাই ভাবিলোঁ নগাঁৱত যোৱাতকৈ ইয়াতে মানদু ধুনীয়া হয়। মোৰ ফ্ৰেণ্ড এজনীয়ে কৈছিল মানদুখন বহুত ধুনীয়া বুলি। চ' মানদুত আহি গ'লোঁ আৰু ইয়াতে আমি ভাবিলোঁ ডিনাৰটো কৰি যাওঁ। চ' এতিয়া ব'লক ডিনাৰ আহি পালেহেনে চাওঁ, আৰু ইয়াতে ডিনাৰ কৰি পেলাই আৰু অলপ ঘূৰিম, ভাল ফটো এটা প্লেচ পালে ফটো উঠিম আৰু চাই চিতি যাম। আৰু এটা মই প্ৰমিছ কৰিছোঁ আপোনালোকক এতিয়াই, যে মই যোনটো কৈছিলোঁ কাজিৰঙাৰ অৰ্কিড ৰিজৰ্টত 25 বিধ থালি হয়,
25 আইটেমৰ থালি হয় সেইটো মই আকৌ এদিন আহিম ৰিচেণ্টলি সোনকালে আহিম আহি পেলাই আপোনাক সেইটো খাম আৰু আপোনাক দেখাম কি হয় কি থাকে আপোনাৰ এফালৰ পৰা ডিটেইলিংকৈ দেখাম চ' এতিয়া আৰু মানডুটো মই এদিন দিনত আহিম ভালকৈ ইয়াতে দিনত বুলি নহয় আমি ৰাতি থাকাকৈ আহিম মানডুত কাৰণ ইয়াতে হোম ষ্টেবিলাক বহুত ধুনীয়া হয় আপোনাৰ যোনটো কেম্পিং কৰিব পৰা কেম্পিং কৰিব পৰা সুবিধা আছে আৰু চাংঘৰ আছে ইয়াতে আমি ৰাতি চাংঘৰ বা কেম্পিং কৰাকৈ আহিম ৰাতি চ' ব'লক এতিয়া ইয়াতে মানডুত ডিনাৰ কৰোঁগৈ আৰু বৰ্তমান মইতো আপোনালোকক মোৰ লগৰ কেইজন চিনাকি কৰাই দিয়া নাই ৰাতিপুৱা দুপৰীয়াৰ পৰা মোৰ লগত আছে ঘূৰিছে চিনাকি কৰাই দিয়া নাই চ' ব'লক লগৰকেইজন চিনাকি কৰাই দিওঁ কুলিপক চিনাকি কৰাই দিলোঁ কুলিপক পাইছে এইটো হ'ল অংকুৰ মোৰ লগৰ আৰু এইফালে হ'ল পাবজি মাৰি আছে ৰিকি চাওক মানুহটোৱে আছোঁ ডিনাৰ কৰিবৰ কাৰণে ইয়াত আহি পেলাই সি পাবজি মাৰি আছে চাওক চাওক ইয়াতো পাবজি ইমান পাবজি পাগল আৰু এইটো হ'ল মোৰ লগৰ ফ্ৰেণ্ড গৌতম এতিয়া আমাৰ খানা আহি গ'ল এতিয়া দেখাইছোঁ ঠিক আছে এতিয়া চাওক এওঁলোকে ডিনাৰ কৰা ষ্টাৰ্ট কৰিলেই বা পাত্তাই নাই কোনো ত' আমাৰ হৈ গ'ল এতিয়া ইয়াতে আমি যাব ওলালোঁ ডিনাৰ হৈ গ'ল এয়া তাতকৈ নামি আছে আহি আছে পিছত চ' এতিয়া নেক্সট কি হ'ব ক'ত যাম এতিয়া এতিয়া ক'ত যাম আমি ক'ত যাম কুলদীপ পাকিস্তান চাৰিআলি এতিয়া আমি পাকিস্তান চাৰিআলি যাম এইটোৱে আছিল আজি মোৰ সৰু ব্লগ একচুৱেলি আজি আমি কোনো প্লেনিং নকৰাকৈ আহিলোঁ ছাডেন প্লেনিঙত আহিলোঁ চ' আপোনালোকক ভালকৈ দেখাব নোৱাৰিলোঁ আকৌ এদিন মই মানডুলৈ আহিম আৰু দিনত আপোনালোকৰ মানডুখন ধুনীয়াকৈ দেখাম আৰু তেতিয়ালৈকে আপুনি ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি নতুন আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব ত' আমি যাব ওলালোতে ইয়াৰ পৰা আমি এতিয়া ঘৰ মোৱা হওঁ ঘৰত যাওঁ এটাকৈ হৈ গ'ল চবৰে উঠি চ' এতিয়া আমি ইয়াৰ পৰা যাওঁ আৰু আজিৰ ব্লগটো ইয়াতে এণ্ডিং দিছোঁ বাই বাই